গাহৰিবিলাক নিব আহিছে হা পইচাবিলাক নিদিলে তাৰমানে গাঁৱৰ ৰাইজে তাৰমানে গাহৰিবিলাক নিদিয়ে কাৰণ যিহেতু টেষ্ট কৰিব ল'ব কাৰণ টেষ্ট নকৰাকৈ আমি গাহৰিও নিদিওঁ পইচা দিম বুলি কৈছে নাই পইচা দিবলৈ পিছত দিম বুলি কৈছে কিন্তু পিছত দিয়া কথাটো বিশ্বাস কৰিব নোৱাৰো কেইখন আছে গম নাপাওঁ কেইটা আছে গম নাপাওঁ আপোনালোকে কেনেকুৱা কষ্ট কৰি পেলাই পুহিছে আপোনালোকে গাহৰিখন কি কৈছে গাহৰিটো কষ্ট কৰি পুহিছে এইটো কিয় কৰিব গাহৰিবিলাক যে কিনে সিহঁতৰ নিজৰ ব্যক্তিগত পইচা বা আমি বন্ধন বা এলএনটিৰ পৰা বা দুখীয়া মানুহ হয় না নহয় সিহঁতে মানে গাহৰিটো পুহি কিবা এটা লাভ পাম বুলিয়ে গাহৰিটো পুহে হয় না নহয় সেইটোৰ কাৰণে পোহা যায় যে গাহৰিটো পুহি কিনে আমি কিবা এটা কাম কৰিম কিছুমানে ভাবে কি বা বন্ধনৰ পইচা দিবা আছে বা এলএনটিৰ পইচা দিবা আছে অন্যান্য বেছি মানে খৰচ ঘৰৰ খৰচবিলাকতো আপোনালোকে গমে পায় হয় না নহয় তেতিয়া সেইটোৰ কাৰণেতো গাহৰিটো পোহা যায় পইচা দিয়ে তেতিয়াহ'লে গাঁৱৰ ৰাইজে দিব যদি বোলে নিদিয়ে তেনেহ'লে আৰু ক'ত দিব আৰু যে পইচাবিলাক যে পিছত দিব সেইটোতো আশা কৰিব নোৱাৰি হয় না নহয় নিয়মতে লৈয়ে যাব কৈ কিনে যিকোনো পধ্যে কৈ হ'লেও লৈ যাব হয় না নহয় সেইটোৰ পাছত যে পইচাটো যদি নিদিয়ে ঘূৰাই বা দিম বুলি কোৱাৰ পাছতো নিদিয়ে তেতিয়াহ'লে ইহঁতৰ পইচা কি সিহঁতৰ কি হ'ব অৱস্থা সেইটো আপোনালোকে ভাবি চাওক আৰু গাহৰিটো নিব আহিলে যে গাহৰিটো পাব সেইটোতো নহয় গাহৰিটোৰ যিটো বেমাৰ নোহোৱাকৈ বস্তুটো কিয় নিব আহিছে হা গাহৰিটো টেষ্ট কৰি চাওক য'ত নেকি গাহৰি হৈছে তাত গাহৰি পোৱাই নাই হা সিহঁতৰ গাহৰিবিলাকে মানে পুৰুৱাই থৈ দিছে কিন্তু পুৰুৱাই থোৱাটো কোনো যুক্তি হোৱা নাই নহয় সিহঁতকে পুৰুৱাই থোৱা নাই ইহঁতৰ গাহৰি আছে সিহঁতে দি দিছে য'ত বেমাৰ হৈছে গাহৰি তাতে টেষ্ট কৰি চাওক তাতে পোৱা নাই ইয়াতে কিয় বিচাৰি আহিছে যিহেতু আফ্ৰিকান সোয়াইন ফিভাৰ আমাৰ বাক্সা জিলাৰ গোৰেশ্বৰ ৰাজহ চকৰ এই কাৰিপাৰা গাঁৱত ধৰা পৰিছে অভিকেন্দ্ৰ কাৰিপাৰা হয় ইয়াতে ইতিমধ্যে দুৰ্ভাগ্যজনকভাৱে 44টা গাহৰি আফ্ৰিকান সোয়াইন ফিভাৰত ইতিমধ্যে মৃত্যু হৈছে গতিকে এই সন্দৰ্ভত যেতিয়া সেই এপি চেণ্টাৰৰ পৰা চেম্পল পঠিওৱা হৈছিল লেবৰেটৰীলৈ সেই লেবৰেটৰীৰ ৰিজাল্টটো গভৰ্ণমেণ্টক দিয়া হৈছিল আৰু চৰকাৰৰ ফালৰ পৰা এখন অধিসূচনা জাৰি হৈছে যে সেই এপি চেণ্টাৰ বা অভিকেন্দ্ৰৰ পৰা 1 কিলোমিটাৰ ভিতৰত থকা গোটেই গাহৰিখিনি নিধন কৰিব লাগিব গতিকে সেই সন্দৰ্ভতে আজি গোটেইকেইটা যিবোৰ বেমাৰী গাহৰি বা ইনফেক্টেড পিগ আছে সেইবোৰ সংগ্ৰহ কৰা হৈছে আৰু কালিঙৰ কাৰণে ইতিমধ্যে লৈ যোৱা হ'ব হয় প্ৰথমতে মই ধন্যবাদ দিব লাগিব যে যথেষ্ট পৰিমাণে সহযোগিতা লাভ কৰিছোঁ তেওঁলোকৰ দুই এটা আপত্তি নিশ্চয় আছে তেখেতলোকে ইতিমধ্যে দুই এটা অভিযোগ কৰিছে সেইখিনি আমি আইনীগতভাৱে বা কি ধৰণে এইটো ব্যৱস্থা ল'ব লাগিব তাৰ কাৰণে আমি জিলা উপায়ুক্ত মহোদয়দেৱলৈ লিখিতভাৱে জনোৱা হ'ব অন্যহাতে গোটেই গাঁৱৰ মানুহে আমাক সহযোগিতা আগবঢ়াইছে আপোনালোকেও দেখি আছে তেওঁলোকে 1 কিলোমিটাৰ ভিতৰত থকা গাহৰিবোৰ নিজৰ ঘৰৰ পৰা উলিয়াই আনি আমাক দিছে হয় তাৰমানে যেতিয়া এইটো অভিকেন্দ্ৰ ঘোষিত হয় বা কালিঙৰ নিৰ্দেশটো আহে এই কালিং হৈ যোৱাৰ 3 মাহৰ ভিতৰত এই অঞ্চলত নহয় জানো 3 মাহৰ ভিতৰত এই অঞ্চলত কোনো গাহৰি পুহিব নোৱাৰে গতিকে কোনোবাই যদি ভুলক্ৰমে লুকুৱাই ৰাখিছে আমাৰ দৃষ্টিত তেনেকুৱা ধৰাৰ পৰা নাই যদিহে কোনোবাই তথাপিতো এনেকুৱা কাম কৰিছে 3 মাহৰ ভিতৰত যদি আপোনালোকে বা গাঁৱৰ মানুহে গাঁৱৰ ভিডিপিয়ে হওক গাঁওবুঢ়াই হওক আমাক জনাই যে এই অঞ্চলৰ ভিতৰত কোনোবাই পুহিছে তেনেহ'লে তেখেতৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱাৰ ব্যৱস্থা আছে গতিকে এইটো এটা অপৰাধ মই আপোনালোকৰ জৰিয়তে অনুৰোধ জনাইছোঁ কোনোবাই যদি এতিয়াও লুকুৱাই ৰাখিছে আপোনালোকে যাতে উলিয়াই দিয়ে এই গোৰেশ্বৰৰ কাৰিপাৰাত এই আফ্ৰিকান সোয়াইন ফিভাৰ যিটো হৈছে বেমাৰটো সেইটো ডিটেকশ্যন হোৱাৰ পিছত এইটো আজি আমি ইয়াতে কালিঙৰ কাৰণে গোটেই ভেটেনেৰি টিম ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন সাব ডিভিজনেল এডমিনিষ্ট্ৰেশ্যন আহিছোঁ ইয়াতে আমি ইয়াতে যি ঘৰত বেমাৰটো প্ৰাদুৰ্ভাৱ হৈছিল তাৰ পৰা সেইটো এপি চেণ্টাৰ বুলি আমি ধৰোঁ এপি চেণ্টাৰৰ পৰা 1 কিলোমিটাৰৰ ভিতৰত যিমানবোৰ গাহৰি আছে সেই গাহৰিবোৰ আমি আজি কালিং কৰিম তাৰপিছত এই এপি চেণ্টাৰৰ পৰা আনাদাৰ 9 কিলোমিটাৰ এৰিয়াত আমি ছাৰ্ভেলেঞ্চ জোন হেৰি কৰিছোঁ তাতে আমি লক্ষ্য কৰি থাকিম বেমাৰটো প্ৰাদুৰ্ভাৱ হৈছেনে নাই আৰু আমি ৰেণ্ডম চেম্পল কালেকশ্যন কৰিম আমাৰ গুৱাহাটীত আমাৰ লেবৰেটৰী আছে তাতে আমি পৰীক্ষা কৰিম যদি এই বেমাৰটো প্ৰাদুৰ্ভাৱ আছে প্ৰাদুৰ্ভাৱ যদি আমি ডিটেকশ্যন হয় তেতিয়া আকৌ আমি সেইটো এপি চেণ্টাৰ ডিক্লেয়াৰ কৰি আমি সেই 1 কিলোমিটাৰ জোনত আমি কালিং কৰিম এতিয়া এই আফ্ৰিকান সোয়াইন ফিভাৰ এই বেমাৰটো আমাৰ যোৱা বছৰ আমাৰ অসমত প্ৰাদুৰ্ভাৱ হৈছিল যোৱা বছৰ আপাৰ আসামত বহুত গাহৰি মৰিছিল তাৰপিছত আমাৰ কালিঙৰ কাৰণে আমি তেতিয়া হেৰি কালিঙৰ কাৰণে যদিও লিখি হৈছিল চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ যিহেতু এইটো SOP আছে সেইটো আমাৰ ইয়াত SOPত আমি দেৰিকৈ আমি পইচা পাতিবিলাক আমি ফাণ্ডটো পালোঁ আৰু আজি যোৱা মাহত আমাৰ অসমত আকৌ নতুনকৈ এটা এই বেমাৰটো আমাৰ
যোৱা বছৰ ডিচেম্বৰত আজি ইয়াতে কিমানটা আপোনালোকে গাহৰি নিধন কৰিব? আজি আমাৰ ইয়াতে এতিয়ালৈকে আমি কালেকশ্যন কৰিছোঁ প্ৰায় 10টা। ইয়াতে আছে 32 আমাৰ ইয়াৰ লোকেল ডক্টৰে কৈছে 32টা ইয়াত আছে এই 1 কিলোমিটাৰ ৰেডিয়াছত। এতিয়া আমি ঘৰে ঘৰে গৈ আমাৰ যোৱাকালি নটিচ দিয়া হৈছিল, এতিয়া আমি কালেকশ্যন কৰি 10টা এতিয়া কালেকশ্যন কৰিছোঁ। ক্ষতিপূৰণ পাব। এইটো ক্ষতিপূৰণটো আমাৰ গভৰ্ণমেণ্টৰ SOP আছে, এই SOPত এই কিমান ধৰি লওক এই ৰেটটো আছে আমি সেইমতে আমি দিম। আৰু সেই বস্তুটো আজি ইয়াতে আমাৰ বেংকৰ পাছবুক তেখেতসকলৰ পৰা কালেকশ্যন কৰা হৈছে আৰু এইটো আমাৰ ডিষ্ট্ৰিক্ট অফিচাৰে ইয়াৰ লোকেল আমাৰ SDC মেডাম আছে তেখেতৰ ফৰৱাৰ্ড কৰি পেলাই আমাৰ DC তাত যাব, DCয়ে আমাৰ তাত দিব আৰু আমি উইদিন 10 ডেজৰ ভিতৰত আমি PFMS কৰি পেলাই তেখেতসকলৰ একাউণ্টত আমি দি দিম পইচাটো। অভিযোগ যে বহু লোকে মানে গাহৰি এতিয়া কথাটো হ'ল কি আমি গাহৰি ৰাইজৰ আমি সহায় সহযোগ বিচাৰোঁ, কাৰণ এই বেমাৰটোৰ এতিয়ালৈকে আমাৰ ভাৰতবৰ্ষতে নতুন। এইটো যোৱা বছৰ যেতিয়া আমাৰ অসমত আহিছিল, অসমত এইটো ইমান বেমাৰ মানে মাৰাত্মক বেমাৰ, ইয়াৰ কোনো ভেকচিনটো আৱিষ্কাৰ হোৱা নাই এতিয়ালৈকে আৰু ট্ৰিটমেণ্টটো বাদেই। ইয়াতে যদি এই গাহৰিটো আপোনাৰ বেমাৰটো ধৰে তেতিয়া 100% মৰ্টেলিটি আছে। সেইটোৰ কাৰণে আমি এই এপিচেণ্টাৰ 1 কিলোমিটাৰ এপিচেণ্টাৰ কৰি পেলাই আমি গাহৰিবিলাক নিধন কৰোঁ। এতিয়ালৈকে অঞ্চলটোত এতিয়া 44 ঢুকাইছে এতিয়ালৈকে। ইয়াৰ লক্ষণসমূহ আপোনাৰ এইটো জ্বৰ হয়, তাৰপিছত ৰঙা গাত হয়। গম পাই আমি যেতিয়া ঢুকাইছে তেতিয়া ইমিডিয়েটলি আমি ইয়াৰ ডক্টৰক আমি কৰি পেলাই চেম্পল কালেকশ্যন কৰি আমাৰ লেবৰেটৰীত টেষ্ট কৰাৰ পিছত গভৰ্ণমেণ্টে নটিফিকেশ্যন কৰিলে আৰু নটিফিকেশ্যন কৰি পেলাই আজি আমি কালিঙৰ কাৰণে আহিছোঁ।